হে বনমালীয়ে জগমোহন ৰাম সুখে দুখে মুখে যিয়ে বোলে ৰাম ৰাম। আই মাতৃসকলৰ সহযোগিতাৰ কথাটো গম পাইছোঁ যে বিভিন্ন প্ৰান্তত আইসকলক লৈ অকণমান বেছিকৈ কথা কওঁ, সেইবাবে আইসকলে সেইখিনি ক্ষেত্ৰত যে বেছিকৈ মৰম কৰে মই অকণমান জানো, কিন্তু অনুষ্ঠানটোত যিহেতু এটা বিষয় নিৰ্ধাৰণ কৰা আছিল, গতিকে আইসকলক আকৌ এদিন কেতিয়াবা মৰিগাঁও আহিলে লগ পাম, সেইদিনা আইসকলক লৈ কথা পাতিম, হ'বনে? আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঠিক আছে, অকণমান এইকেইদিন সাধু এটি কৈ ফুৰিছোঁ ঠায়ে ঠায়ে, ৰাইজে অকণমান ৰস পাইছে, গতিকে সেইটোকে আকৌ আৰম্ভ কৰি দিছোঁ দেই। বিৰতিৰ পাছত, বাতৰিৰ মাজত যে বিৰতি লওঁ, এটা বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল, সেই কথাটো এনেকুৱা অকণমান সেইটো আধ্যাত্মিক দেই। আমাৰ নামতী এগৰাকী আছিল আৰু লিটিকাই লগত, লিটিকাই নাম গাবলৈ যায় নামতীৰ লগত, নামতীক মাতে লিটিকাই প্ৰভু বুলি। কিন্তু এটা কথা, লিটিকাই মনত খুব দুখ, কাৰণ নামতীৰ লগত যেতিয়া নামলৈ যায় তেওঁ ভাৰখন দাঙে, আৰু যেতিয়া নামতীয়ে পদ পাহৰি যায় তেতিয়া পদটো মনত পেলাই দিয়ে। কিন্তু তাৰ বাবদ নামতীয়ে পইচা পায় এটকা 4 অনা, সেই এটকা 4 অনাটো কিন্তু গোটেইটো লিটিকাইক দি দিয়া নহয়, বা গোটেইটো নামতীয়েও নলয়, কিন্তু বেছিকৈ নামতীয়ে লয়, লিটিকাইক অকণমান দিয়ে। এতিয়া 4 অনাটো লিটিকাইক দিয়ে, আৰু ইফালে আকৌ এটকাটো তেওঁ লয়, নামতীয়ে লয়। লিটিকাইটো সেইটো মনত খুব দুখ লাগি থাকে, বেয়া লাগি থাকে। ই লগত আহি মোৰ লগত সদায়, মই লগত আহোঁ সদায়, ভাৰখন দাঙোঁ, পদ পাহৰিলে মইহে মনত পেলাওঁ, কিন্তু অথচ মোক কি কৰে, এওঁ দেখোন পইচাটো অকণমান কমকৈ দিয়ে। কোনোবা দিনাটো পদ পাহৰিব, সেইদিনা ভাবি আছে যে এইদিনা একদম যদি সুবিধা পাওঁ সেইদিনা কিন্তু এক চাট দি দিব লাগিব। এদিন আহিল সুযোগ, নাম আৰম্ভ হৈছে, ভকত বহিছে, নামতীয়ে নাম আৰম্ভ কৰিছে। হে বনমালীয়ে জগমোহন ৰাম সুখে দুখে মুখে যিয়ে বোলে ৰাম ৰাম। এতিয়া নামটো পাহৰিলে নহয়, কাৰ নাম কৈছিলে। তাৰপিছত লিটিকাইটো বহি আছে ভকতৰ মাজত, হে বনমালীয়ে জগমোহন ৰাম ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। এনেকৈ সুধিছে লিটিকাইলৈ চাই, পাহৰি গৈছে। লিটিকাইটো গম পালে, এইবাৰ পাহৰিছে, এইবাৰ দিয়া যাব মছলাটো, এইবাৰ নকয় লিটিকাই। আকৌ সুধিছে, হে বনমালীয়ে জগমোহন ৰাম ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। কৈ দেচোন। লিটিকাই নকয়, পইচাৰ হিচাপ। তাৰপিছত লিটিকাই কি কৈছে, হে বনমালীয়ে জগমোহন ৰাম শিকি এটা ভাগত পাওঁ মই কিয় গাম। নাগায় লিটিকাই, লগে লগে তেওঁতো মনটো বেয়া লাগিছে, আকৌ কৈছে, হে বনমালীয়ে জগমোহন ৰাম এই শিকি এটা ভাগত পাওঁ মই কিয় গাম। তাৰ পাছত ভাবিলে যে এখন লাজ পাই মৰিব লাগিব এতিয়া মানুহৰ আগত, ইয়াক পইচা সমান ভাগ দিম বুলি কৈ দিয়াই যাওক। হে বনমালীয়ে জগমোহন ৰাম তেনেহ'লে আজিৰ পৰা সমানে ভগাই খাম। কৈ দিলে, লিটিকাইৰ মুখৰ মিচিককৈ হাঁহি আহি গ'ল, বোলে অঁ এইবাৰহে কাঠে কাঠে পৰিছে। লগে লগে লিটিকাই উত্তৰ, হে বনমালীয়ে জগমোহন ৰাম তেনেহ'লে তাৰ নাম প্ৰভু জম্বুমান। কৈ দিলে, এটা শেষ। মাজত পইচা পাতিৰ কথা আহি গ'ল যে, আমাৰো তেনেকুৱা হয় যে কেতিয়াবা ক'ৰবাত কিবা এটা অকণমান, যদিও ঈশ্বৰৰ নাম ল'বলৈ গৈছোঁ, বোলে পইচাটো অকণমান কম, মনটো অকণমান সেইখিনিত লাগিলেই নহয়। আমি সেই অন্তৰৰ পৰা এটা উপলব্ধি, সেই কথাবোৰত আচলতে যে একাত্ম হ'ব পৰা নাই, এইটো ধেমেলীয়া কথা, তথাপিও তাৰ পৰা আমি শিকিব পাৰোঁ যে কথাটো কিন্তু তেনেকুৱা হয়, যে যাৰ বাবে আমি অকণমান এই পিছ হুহুকি আহোঁ। আমাৰ সন্মুখত ভোগবাদী সমাজখন, পোৱাৰ এটা তাৰণা, এই কথাবোৰ আমাৰ বেছিকৈ থাকে, আমি সেই ক্ষেত্ৰত আমি আচলতে বেছিকৈ প্ৰাধান্য দিওঁ। তাই আইসকল বেছি দীঘলীয়া এইবাবেই নকৰোঁ, কথাষাৰেই ক'লোঁ। দীঘলীয়া নকৰাৰ কাৰণটো মই কৈছোঁ, মোৰ অকণমান অসুস্থ, কেইটামান ঔষধ খাবলগীয়াও আছে, আৰু গুৱাহাটী পাবগৈ লাগিব, কাইলৈ আকৌ ডিউটি আছে। সেইবাবেহে অকণমান আপোনালোকক ক্ষমা বিচাৰিছোঁ। মাতটো শুকাই শুকাই গৈ আছে, ডিঙিৰ এটা বিষো হৈ আছে, মাতটো ভঙা আপোনালোকে শুনিছে। আৰু এইটো মাতত যদি বেছি কৈ থাকোঁ, সামাজিক মাধ্যমত মোক আকৌ ক'ব এঞ্জেলা চাংমাই অহংকাৰী, মাতটো এনেকৈ কথা কয় যেন একদম পৰামৰ্শ দিছে। সেইটো মোৰ ভুল নহয়, মোৰ মাতটোৱেই তেনেকুৱা, মই কথাবোৰ তেনেকৈ কওঁ বুলি নকওঁ।
ইমান মই চিধাকৈ কাৰ মাৰিবলৈ মই নাহোঁ মই মিঠা মাত মই নুশুনিলোৱে কোনোদিন মিঠা মাত মই নক'লোঁ মোৰ দেউতায়ো তেনেকৈ মোক চিঞৰিছিল ময়ো সেই ঘৰখনত তেনেকৈ চিঞৰ বাখৰ কৰি গাঁৱত ডাঙৰ হোৱা ছোৱালী গতিকে মোৰ তেনেকুৱা ভংভঙীয়া স্বভাৱ মই তেনেকৈ কথা কওঁ মিঠা মাত নহয় বাবে মানুহে ভাবে যে অকণমান তেল মাৰি মিঠাকৈ কথা ভাষণবোৰ দিলে মানুহে ভাল পায় কিন্তু মানুহে তেতিয়া লিখে এওঁ কথাবোৰ একদম কেনেকৈ কয় যেন গোটেই তেওঁহে জানে আমি একো নাজানো কৃষ্ণ আমি পৰামৰ্শ দিব পৰা আমাৰ সামৰ্থ্য নাই আমি যদি আজি আপোনালোকৰ আগত কিবা এটা কথা কৈছোঁ আপোনালোকে আঁকোৱালি লৈছে একমাত্ৰ এজনৰ বাবে সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শগত কথাবোৰ কোৱাৰ বাবে এই একৰণ হৰিনাম ধৰ্ম এক ঈশ্বৰবাদৰ কথাবোৰ কোৱাৰ বাবে সেই কামখিনিৰ বাবেহে আপোনালোকে আমাক অকণমান সেই মৰমখিনি দিছে আজি যদি গুৰুজনাৰ আদৰ্শত থাকি আধ্যাত্মিক কথাবোৰ আমি নকলোহেঁতেন বা মনৰ কথাবোৰ যদি নকলোহেঁতেন আপোনালোকে কিন্তু সেইখিনি মৰম নিদিলেহেঁতেন গতিকে ইয়াৰ বাবে কৃতজ্ঞ গুৰুজনাৰ ওচৰতহে সেই প্ৰভু ভগৱন্তৰ ওচৰতহে আমি কৃতজ্ঞ তাৰ বাবে অহংভাৱটো ভগৱানে আমাক নিদিয়ক এঞ্জেলা চাংমাই অহংকাৰী আগতেও নাছিল এতিয়াও নহয় আৰু কথা দিছোঁ আগলেও নহয় মই একেবাৰে গাঁৱৰ ছোৱালী গতিকে সেই সাধাৰণ সৰল ছোৱালীজনী হৈ থাকিব বিচাৰোঁ মই বেয়া পাওঁ মোৰ নামৰ পাছত যেতিয়া সমাজ বিশ্লেষিকা এই ধৰণে যেতিয়া বিশিষ্ট ব্যক্তি বিশিষ্ট সাংবাদিক জ্যেষ্ঠ সাংবাদিক এই ধৰণৰ কথাবোৰ ক'লে বহুত কষ্ট পাওঁ আৰু কষ্ট পাওঁ আমাৰ ভাষণ শেষ হোৱাৰ লগে লগে মানুহবোৰ যেতিয়া টুটুকৈ সকলোবোৰ গুচি যায় তেতিয়া বেয়া পাওঁ লাজ পাওঁ কাৰণ আমিতো আৰম্ভ কৰিছোঁহে যাত্ৰাটো কিন্তু কেনেকুৱা কৰে লোকসকলে যে এঞ্জেলা চাংমাই আহিব কথা কেইটামান ক'ব এই যে বিশিষ্ট ব্যক্তিসকল তাত বহি থাকে সেই ব্যক্তিসকল বহি থাকোঁতেও তেওঁলোক উঠি গুচি যায় তাৰ পাছত মই মনোকষ্ট পাই থাকিবলগীয়া হয় কিজানি জ্যেষ্ঠসকলে আমাক বেয়া পাইছে আমি কথা শুনাৰ পৰিৱেশ এটা যদি ৰচনা কৰিছোঁ তেন্তে কেৱল আমাৰ বাবে নহয় প্ৰতিগৰাকীৰ বাবেই ৰচনা কৰিব লাগিব সেইটো কিন্তু আপোনালোকৰ ইয়াত তেনে পৰিৱেশ এটা নাহক সেইখিনিয়ে কামনা কৰিছোঁ আপোনালোকে ভুল নুবুজিব কেতিয়াও সৰল আছিলোঁ সৰল হৈ থাকিম কিবা যদি পৰামৰ্শ থাকে সেই পৰামৰ্শবোৰহে আমাক দিব আমি সেইখিনি গ্ৰহণ কৰিম প্ৰশংসা বেছিকৈ কৰিব নালাগে ৰজাক প্ৰশংসা কৰিলেও ৰজা ধ্বংস হয় গতিকে মোক প্ৰশংসা নালাগে সমালোচনাই কৰক কিন্তু অকণমান মৰমেৰে কৰিব আৰু তাকে বৰ বেছি চিধাকৈ কাৰাকৈ নহয় মৰমেৰে কেতিয়াবা বুজাব যে এঞ্জেলা এইটো কৰিলে ভাল হয় নেকি তেনেকৈ কৰিলে আমিও সাহস পাম আৰু আপোনালোকৰ প্ৰান্তত যিসকল নতুনকৈ কথা ক'বলৈ আগবাঢ়ি আহিছে নতুন প্ৰজন্ম কথা আৰু কামেৰে যাত্ৰা আৰম্ভ কৰিছে সেইসকলৰ প্ৰতি মোৰ এটা শুভ কামনা থাকিল আমি কথা ক'ব লাগিব এতিয়া মাইক্ৰফোনৰ সন্মুখত কথা ক'ব লাগিব গাঁৱত কথা ক'ব লাগিব বিভিন্ন ধৰণৰ অনুষ্ঠানত কথা ক'ব লাগিব কথাখিনি এইবাবেই ক'ব লাগিব কাৰণ আপুনি নোপোৱাটো কথাৰে আজুৰিও আনিব জানিব লাগিব আপোনাৰ যিটো প্ৰাপ্য সেইটো আপুনি তেনেকৈ আনিব জানিব লাগিব নহ'লে আমাৰ মনত ভুল ব্যাখ্যা কৰি আমাক এনেকৈ ৰাখি থোৱা হ'ব যে আমি সেইটো জানিব নালাগে নিৰ্দিষ্ট সময় হ'লেহে আমাক সেইখন আসন এৰি দিব সেই পৰিৱেশটো আমাৰ মাজত থাকক আপোনালোকৰ মাজৰ পৰা অন্ততঃ কেইবাগৰাকী বক্তা ওলাওক নিজৰ সন্তানক সেই কথাবোৰ স্পষ্টকৈ ক'বৰ বাবে আপোনালোকে সাহস যোগাওক প্ৰতিগৰাকী কুশলে থাকক আৰু দীঘলীয়া নকৰোঁ আৰু দেই এইখিনিতে সামৰণি মাৰিছোঁ সকলো ভালে থাকক সকলো ভালে থাকিলে আমিও ভালে থাকিম প্ৰভু ভগৱন্তই সকলোকে কুশলে ৰাখক এই সুখদল মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপনস্থলীত আজি উপস্থিত থাকিবলৈ পাই নিজকে খুব সৌভাগ্যশালী বুলি ভাবিলোঁ পৰৱৰ্তী সময়তো আপোনালোকৰ সৈতে সহযোগিতা থাকিব আকৌ যদি কেতিয়াবা লগ পাওঁ আমি আকৌ কথা পাতিম ধন্যবাদ